হেল্ল' বন্ধুসকল, আজি মই আকৌ এটা ৰষ্টিঙৰ ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ, যোনটোত মই আজি কৰিম অলপ ৰ'ষ্ট আৰু লগতে ইয়াত থাকিব এটা ভাল খবৰ টিকটকৰ ফালৰ পৰা আমাৰ অসমৰ বাবে। টিকটকে ধৰিছে চুৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, টিকটকে ধৰিছে চুৰ। আৰু টিকটকে কেনেকৈ এজন চুৰ ধৰিলে ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চালেহে গম পাব। আৰু আহক তেতিয়াহ'লে একো আৰু মক্কেলামি নকৰি ভিডিঅ'টো কৰোঁ আৰম্ভ। বন্ধুসকল, আপুনি এতিয়া যিটোক দেখিলে সি এটা ল'ৰা হয়, তাৰ দাঢ়ি আছে, দাঢ়ি তাৰ দাঢ়ি থাকিও সি পিন্ধিছে মহিলাৰ কাপোৰ, সি পিন্ধিছে চাদৰ মেখেলা, চুলি লগাই লৈছে, তাৰ পৰা লগাই লৈছে চশমা। সি কি ভাবিছে তাক কি বহুত ভাল লাগিছে বুলি নি? আৰু যদি তই সঁচাকৈ ছোৱালীৰ নিচিনা এক্টিং কৰিম ভাবিছিলি, তই দাঢ়িটো কমচে কম কাটি ল। এইটো এটা এনেকুৱা এপ, এই টিকটক নামৰ যোনটো এপটো হৈছে এটা এনেকুৱা এপ যোনটো এপে ল'ৰাক বনাই দিয়ে মাইকী, মতাক বনাই দিয়ে মাইকী। এইটো এপে হয় বন্ধুসকল, সেইটো এপ যোনটো এপে আপোনাক বনাই দিব পাৰিব মাইকী। আৰু এইটো এপত অকল এইটোৱে নহয়, আৰু বহুত মক্কেলামি হৈছে। কিন্তু এইটো এপৰ পৰা এটা ভাল খবৰ আহি আছে, এইটো পিছলৈ ভিডিঅ'টো গম পাব, চাই থাকক ভিডিঅ'টো। এইটো ভিডিঅ'ত আপোনালোকে দেখিলে যে ল'ৰাটোৱে ওলমি দিছে। সি ওলমি মেলি কি বিচাৰিছে, কি দেখাব বিচাৰিছে যে সি কি মক্কেল হয়। সি মক্কেল হয়, সি তেনেকৈ ভিডিঅ' বনাইছে। সি হয় মক্কেল হয়, মাইকী মানুহৰ কাপোৰ পিন্ধি দাঢ়ি মুচ থকাকৈ হয়, সি মক্কেলেই হয়। আহক ভিডিঅ'টো আৰু পাছৰখিনি চাওঁ। পাছত আৰু আছে বহুত জমনি ভিডিঅ'। দিনটো টিপি থাকিলেও তোৰতো ডাঙৰ নহয়, তোৰতো সৰু হৈ মোৰতো চাক তই চাবি চাৱা কাটো ডাঙৰ হয় চামা আপোনালোকে যোনটো ভিডিঅ' দেখিলে সেইটো ভিডিঅ'ত তেওঁলোকে ডাবুল মিনিঙত কৈছে কথাখিনি। সকলোৱে ধৰিব পাৰিছে যে তেওঁলোকে ডাবুল মিনিঙত কৈছে। যদি তোৰ মোবাইলটো, আপোনালোকৰ যদি মোবাইলটোৱেই যদি ডাঙৰ সৰু যদি হিচাপ কৰিবলৈ আছে, ডাইৰেক্ট মোবাইলটো বুলি ক'ব পাৰিলেহেঁতেন। কিয় আপোনালোকে ইমান ডাবুল মিনিং ইউজ কৰে? এই এপটোত এনেকুৱা বহুত মক্কেলামি থাকে। এই এপটোত কিয় ইমান ডাবুল মিনিং থাকে? আৰু এটা ভিডিঅ' চাওঁ আহক, যোনটো তেওঁলোকে ডাবুল মিনিঙত কি কৈছে আৰু কিমান নিৰ্লজ্জভাৱে কথাখিনি কৈছে। ইমানেই নীলাজ যেন তেওঁ মানে নিজৰ মা ভণ্টি কথাও এবাৰ ভাবি চোৱা তোমালোকে। কিয় ইমান নীলাজ হৈ যোৱা, ইমান কিয় হেৰি হৈ যোৱা হা? এতিয়া চোৱা, ইয়াৰ পাছৰ যোনটো ভিডিঅ' সেইটো কি কথা কৈছে সেইটো চোৱা, একদম নিৰ্লজ্জভাৱে কথাখিনি কৈছে। চোৱা তোমালোকে। এনেকুৱা এবিধ বস্তু আছে যিবিধ বস্তুৰ নেকি বাহিৰৰ ভাগটো লোমেৰে বা চুলিৰে আৱৰি থাকে, কিন্তু খুলি দিলে ভিতৰলে সোমাই গলে কোমল পায় আৰু পানী পায়। সেইটো নহয়, খালি সেইবিলাক অংকতে থাকে। মই সেই নাৰিকলটোৰ কথা কৈছো, বুঢ়া নাৰিকলটোৰ কথা। আৰে ভাই, তুমি যদি এইটো নাৰিকলৰ কথাই ক'ব বিচাৰিছা, ডাইৰেক্ট নাৰিকল বুলি ক'ব লাগিছিলে। ইমানখিনি কিয় ক'ব লাগিলে যে কি হয়? চবে গম পাইছে যে তুমি ডাবুল মিনিঙত এইটো কিহৰ কথা কৈছা। সেইবোৰ শব্দ মোৰ মুখত মানে ক'বলৈ লাজ লাগিছে। তুমি ইমান নীলাজ কেনেকৈ হ'ব পাৰা? ইমান ডাবুল মিনিং কেনেকৈ ইউজ কৰিব পাৰা? তোমাৰ ঘৰত কি মা ভণ্টি নাই এনেকুৱা ডাবুল মিনিং ইউজ কৰিবলৈ? নাৰিকলৰ কথা যদি কৈছা, ভালকৈ নাৰিকল বুলি কৈ দিয়া ন। মানে টিকটকত কি এইবোৰে চলে নে কি? অকল টিকটকত বিৰাট কৈ থাকে কণ্টেণ্ট, আমাৰ কণ্টেণ্ট কি এনেকুৱা কণ্টেণ্টেই নি তোমালোকৰ? চব পোৱা ন অৰিজিনেল কণ্টেণ্ট, অকল লিপচিংহে কৰা, কিহৰ অৰিজিনেল? কিন্তু এনেকুৱা কথা, এনেকুৱাই কণ্টেণ্ট তোমালোকৰ, নিৰ্লজ্জ কণ্টেণ্ট এনেকুৱা চব। মানুহটো তোমাৰ ভিডিঅ' মা ভণ্টিয়ে যদি দেখে তোমাৰ কি ভাবিব? এনে তুমি নিজে এবাৰ মনত ভাবি চোৱাচোন। তুমি নাৰিকলৰ কথাই কৈছা, বুজি পাইছোঁ, কিন্তু ইমান ডাবল মিনিঙত কেলৈ ক'ব লাগে? টিকটকত কি মানে এইবোৰে চলে হা? আৰু এতিয়া আহক আমি কথাটো পাতোঁ যে কি টিকটকে কি এটা ভাল কাম কৰিলে। এই ছোৱালীজনী আহক, এই ছোৱালীজনী ফটোখন প্ৰথমে চাই লওক। দেখিলেনে এইখন ফটো? এইজনী ছোৱালী চবে চিনি পাইছেই। এইজনী ছোৱালীয়ে কৰিছে এটা চুৰ। তেওঁ চুৰ কৰি ফচিল কেনেকৈ শুনক। তেওঁ যি ঘৰ মানুহত কাম কৰে সেই ঘৰ মানুহতে তেওঁ কৰিছিল চুৰ। সোণৰ গহনা, অলংকাৰ, বহুতো কিবা কিবি চুৰ কৰিছিল। কিন্তু তেওঁ সেইখিনি পিন্ধি পেলানি কৰি দিলে টিকটকত এটা ভিডিঅ', আৰু ভিডিঅ'টো হৈ গ'ল ভাইৰেল, আৰু গম পাই গ'ল যে তেওঁৱেই কৰিছিল চুৰ। তেনেকেই টিকটকে আজি চুৰ ধৰিলে। আহক তেতিয়াহ'লে তেওঁ ভিডিঅ'ত এবাৰ চাই লওঁ তেওঁ কোনটো ভিডিঅ' দিছিল।
পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি ক'ত পাবানো মেলিলে হাত দুখনি মনা হাত নিমেলো আনিব দেখিলেনে বন্ধুসকল তেওঁ ভিডিঅ'টো কি কৰিছে আৰে তুমি ফচিবাই ন তুমি সেইযোৰ ড্ৰেছৰ লগত সেই অসমীয়া গহনাখিনি পিন্ধিছা তুমিতো গম পাইছেই চাগে একো নাই বুলি তুমি সেই ড্ৰেছটোৰ লগত অসমীয়া গহনা পিন্ধিছা হা এইটোতো ভাইৰেল হৈ গ'ল তুমিতো ফচি গ'লা এইটোৱেই নেকি প্ৰথম কাম যোনটো টিকটকে ভাল কৰিছে টিকটকৰ পৰা ভাল হৈছে টিকটকে ধৰিছে চুৰ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব কমেণ্ট এটা লিখি দিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আজিলৈ ইমানেই আছিল